অসম ৰাজ্যিক কাৰাটে সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলাৰ কাৰাটে সন্থাৰ সহযোগত ডিব্ৰুগড় ইনডোৰ ক্ৰীড়া প্ৰকল্পত 17-18 ডিচেম্বৰত অনুষ্ঠিত হয় ৰাজ্যিক ভিত্তিত কাৰাটে প্ৰতিযোগিতা। উক্ত সাব জুনিয়ৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা 1400 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। উক্ত প্ৰতিযোগিতাখনত অসম কাৰাটে সন্থাৰ সভাপতি তথা বিধায়ক দিগন্ত কলিতা, ডিব্ৰুগড় সমষ্টিৰ বিধায়ক তথা অসম পৰ্যটন উদ্যোগিক বিকাশ নিগমৰ অধ্যক্ষ প্ৰশান্ত ফুকন, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেন গগৈকে আদি কৰি ডিব্ৰুগড় জিলাৰ ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়, গুৱাহাটী ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকা, বিশ্বনাথ জিলাৰ ক্ৰীড়া বিষয়া অংকুৰজ্যোতি পাঠককে আদি কৰি অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে। যোৰহাটৰ পৰা বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ নিউজ।